আজি আমাৰ অসমীয়া বিভাগত বিভাগীয় চৰা আছে। বিভাগৰ বিশেষ অনুষ্ঠান বন্ধন এনাজৰী আৰু এয়া মই পালোহি কলেজ আৰু সকলোৱে নিজৰ নিজৰ কামত লাগি আছে আৰু অলপ পাছতেই অনুষ্ঠান আৰম্ভ হ'ব। সকলোৱে ঠিক ঠাক কৰি আছে আৰু এয়া নৱাগতসকল আৰু এয়া আমাৰ অগ্ৰজাসকল। এয়া অনুষ্ঠান আৰম্ভ হৈছে আৰু আজি অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন, তাৰ পাছতে কোৰাছ পৰিৱেশন, তাৰ পাছতে আমাৰ নিমন্ত্ৰিত অতিথি আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা ডক্টৰ গায়ত্ৰী দেৱী গোস্বামী বাইদেউ আৰু ডক্টৰ অঞ্জু বৰা বাইদেউ, লগতে বিভাগৰ সকলো অধ্যাপক অধ্যাপিকাক সম্বৰ্ধনা জ্ঞাপন কৰে। এয়া মাজতে আমি চাহৰ বিৰতি লৈছোঁ আৰু এনেই অলপ ফটো চটো মাৰিলোঁ সকলোৱে। তাৰপিছত ফৰ্মেল মিটিং শেষ হৈ সাংস্কৃতিক অনুষ্ঠান কিছুমান আছিলে আৰু এয়া তাৰপিছত সকলোৱে চাফ চিকুণ কৰি ফটো কিছুমান মাৰিলোঁ। এয়া